দক্ষিণ কামৰূপৰ লাৰুৱাজানত কলহী নৈত নিৰ্দিষ্ট কিশোৰীৰ মৃতদেহ উদ্ধাৰ। কলহী নৈত SDRF বাহিনীৰ লোকে অভিযান চলাই আজি উদ্ধাৰ কৰে কিশোৰীৰ মৃতদেহ। জুৰশিবলী আৰক্ষী চকীৰ অন্তৰ্গত লাৰুৱাজানত কালি কলহী নৈত সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ সন্ধানী হৈছিল কিশোৰীজনী। লাৰুৱাজানৰ ইটাভাটাৰ শ্ৰমিক হিচাপে কাম কৰা গৰৈমাৰী আলিকাশৰ শামছুল হকৰ 13 বছৰীয়া কন্যা খাদিজা বেগম কালি গা ধুবলৈ গৈ নৈত নিৰুদ্দেশ হৈছিল। ইপিনে স্থানীয় লোকে নৈখনত কালি বিচাৰ খোচাৰ কৰিও কিশোৰীজনীৰ কোনো সন্ধান উলিয়াব পৰা নাই। স্থানীয় ৰাইজৰ সহযোগত SDRF বাহিনীৰ লোকে আজি নৈত অভিযান চলাই কিশোৰীজনীৰ মৃতদেহ উদ্ধাৰ কৰে। আপনার এতে যেটো ছোৱালী নিৰুদ্দেশ হৈছে, ছোৱালীৰ ফ্যামিলিটো ছোৱালীৰ মাক দেউতাকে ইটাভাটাত কাম কৰে। ছোৱালী দুটা ছোৱালী 13 বছৰীয়া ছোৱালী এটা আৰু এটা ছোৱালী একে সমান এতে নদীৰ পাৰত গা ধুব গৈছিল। গা ধুব যাইতে এটা ছোৱালী ৰিটাৰ্ণ আহিছে কালি 2টা বজাত, যোৱাকালি 2টা বজাত, আৰু 13 বছৰীয়া যেটো ছোৱালী মানে অঘটন ঘটিছে ছোৱালীটো ৰিটাৰ্ণ অহা নাই। তাৰপিছত SDRF বাহিনী আৰু স্থানীয় লোকে কালি গোটেই দিনটো নদীত অভিযান চলাই কেনে পাৱা নাই। আজি ৰাতিপুৱাৰ পৰা 11টা বজালৈকে অভিযান চলাই SDRF বাহিনী আৰু স্থানীয় লোকৰ প্ৰচেষ্টাত ছোৱালীটো উদ্ধাৰ হৈছে। ছোৱালীজনীৰ নাম আছিল খাদিজা বেগম, ছোৱালীৰ বয়স 13 বছৰ বয়স। ছোৱালীটো বৰ্তমান মৃত অৱস্থাত পোৱা গৈছে। পানি খাওয়াইব ডর আছে, ও তো হাতার তো সরাই আছে কি নেই নাই 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 না ভালো করে ডর নাই, ডাক্তার নাম হ্যাঁ 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 ওই তো আর ঘন্টা দুধ নিয়ে ঘুরতেছি ওটাই নাই, নামই নাই না কেবল মুখে বলে আছে। হ্যাঁ হ্যাঁ আমি দর ধরাইতেছি আন্দার যা হলো কি দর হ্যাঁ এটা দেখতেছি বাবুনি মুখে বলে আসো না তাই দাদা খালি না গা বাচ্চা কিছু বাচ্চা গেছে অনেক গরম ধরে লাগবে কোনটা আওরা করা পড়তে আমার কাছে